Hello guys, welcome back to my YouTube channel. Guys, আজি আপোনালোকৰ বাবে লৈ আনিছো আকৌ এক নতুন ভিডিও। বন্ধুসকল যদি আপোনালোকে নিজৰ মোবাইলতে ঘৰতে বহি অনলাইন কাম কৰি আপোনালোকে নিজৰ মোবাইলৰ পৰা কিছু টকা আৰ্নিং কৰিব বিচাৰে তেতিয়াহলে এই ভিডিওটো আপোনালোকৰ বাবে। সো বন্ধুসকল ভিডিওটো আৰম্ভ কৰো। আৰু বন্ধুসকল যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। সো বন্ধুসকল এতিয়া ভিডিওটো চাই লওক। বন্ধুসকল আপোনালোকক ভিডিওৰ ডেসক্ৰিপচনত এক লিংক দিয়া থাকিব। এই লিংকটো ক্লিক কৰি আপোনালোকক এক এনেকুৱা ইন্টাৰফেস আহিব। সো বন্ধুসকল ইয়াত আপোনালোকে দিব লাগিব যে প্ৰথমে আপোনালোকৰ নিকনেম এটা দিব লাগিব। যিকোনো নেম এটা আপোনালোকে ইয়াত ক্ৰিয়েট কৰি ল'ব। আৰু বন্ধুসকল ইয়াত সেকেন্ড অপশন আপোনালোকৰ ফোন নম্বৰটো দিব লাগিব। আৰু বন্ধুসকল আপোনালোকে গেট দা কোড আপোনালোকে ভেৰিফিকেশন কোড এটা আহিব আপোনালোকৰ মোবাইল নম্বৰত। আৰু বন্ধুসকল ইয়াত আপোনালোকে পাছৱৰ্ড দিব লাগিব। আৰু এই পাছৱৰ্ড আপোনালোকে ৰিসেন্ট পাছৱৰ্ড ইয়াত আপোনালোকে আকৌ দিব লাগিব। এগেইন পাছৱৰ্ড দিব লাগিব। সো বন্ধুসকল তাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ নাওত ক্লিক কৰিব। ৰেজিষ্টাৰ সাকসেসফুল হোৱাৰ পিছত বন্ধুসকল আপোনালোকে ইয়াত তলত দেখা পাইছে যে আই হেভ গট এন একাউণ্ট গো এগেইন লগইন। সো বন্ধুসকল যেহেতু মোৰ সাকসেসফুল হৈ গ'ল তো বন্ধুসকল মই ইয়াত ক্লিক কৰিছোঁ। তলৰ অপশ্যনটোত লগইন কৰি লওঁ। লগইন কৰাৰ পিছত বন্ধুসকল ইয়াত আপোনালোকে ইয়াত দেখা পাইছে যে আপোনালোকে যোনটো মোবাইল নম্বৰ পৰা লগইন কৰিছিলে এই লগইনটো আপোনালোকে ইয়াত দিব লাগিব মোবাইল নম্বৰটো। আৰু বন্ধুসকল ইয়াত আপোনালোকে যোনটো পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে এই পাছৱৰ্ডটো আপোনালোকে ইয়াত দিব লাগিব। তাৰপিছত আপোনালোকে বন্ধুসকল ইয়াত লগ অন নাওত ক্লিক কৰি ল'ব। সো বন্ধুসকল যদি আপোনালোকে এপটো ডাউনলোড কৰা নাই তেতিয়াহ'লে আপোনালোকে এপটো ডাউনলোড কৰিব পাৰে। সো বন্ধুসকল মই পটাপট লগইন কৰি লওঁ। বন্ধুসকল লগইন কৰাৰ পিছত আপোনালোকৰ এক এনেকা ইন্টাৰফেস আহি যাব। সো বন্ধুসকল আপোনালোকক সকলোবোৰ ডিটেইলছ কম যাম। সো বন্ধুসকল আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। আৰু বন্ধুসকল যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব। সো বন্ধুসকল ইয়াত দেখা পাইছে আপোনালোকে মোৰ ইয়াত টোটেল এক্সেস আছে মোৰ 37। সো বন্ধুসকল আপোনালোকে এইটো 37 কেনেকৈ ইনকাম কৰিব এই সকলোবোৰ ডিটেইলছ আপোনালোকক এই ভিডিওৰ জৰিয়তে জনাম। সো বন্ধুসকল আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব। সো বন্ধুসকল এতিয়া আপুনি পাছত যাব লাগিব যে ইয়াত প্ৰজেক্টত গৈ আপোনালোকে প্ৰজেক্টত গৈ কিনে আপোনালোকে ইয়াত দেখা পাইছে যে আপোনালোকৰ ইয়াত যদি 1300 যদি আপোনালোকে 1300 পইচা যদি আপোনালোকে বাই কৰে ইনভেষ্ট কৰে তেতিয়াহ'লে আপোনালোকে ডেইলি ইনকাম হ'ব আপোনালোকৰ 95 পৰা 140 টকালৈকে আপোনালোকে ডেইলি ইনকাম হ'ব। আৰু যদি আপোনালোকে ফ্ৰীকে কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াত দেখা পাব যে আপোনালোকে ডেইলি পাব 26 টকাকৈ। সো বন্ধুসকল আপোনালোকে যদি ফ্ৰীকে কৰিব বিচাৰে তেতিয়াহ'লে 26 টকা পাব। যদি আপোনালোকে বাই কৰিব বিচাৰে 1300 টকা যদি আপোনালোকে ইনভেষ্ট কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে পাই যাব 95 পৰা 140 টকা ভিতৰত। সো বন্ধুসকল মই যেহেতু এতিয়া মই ফ্ৰীটো কৰিম। সো বন্ধুসকল আপোনালোকে ইয়াত বাইটো ক্লিক কৰি ল'ব। বাইটো ক্লিক কৰাৰ পিছত আপোনালোকে এইটো পাৰচেছ কৰি ল'ব। ফ্ৰীটো আপোনালোকে বাই কৰি ল'ব। তাৰপিছত আপোনালোকে একো ইয়াত কৰিব নালাগে। আপোনালোকক ইয়াত নিজে পইচা সোমাই থাকিব। ইয়াত দেখা গৈছে আপোনালোকে ৰেকৰ্ডত চাব পাৰিব। আপোনালোকে পাৰচেছ কোৱান্টিটি আপোনালোকে যেহেতু মই এটা পাৰচেছ কৰিছোঁ। সো বন্ধুসকল হাৰ্ডলি ইনকাম ইয়াত দেখা পাইছে যদি আপোনালোক ফাৰ্ষ্টটো যদি আপোনালোকে এটকাও ইনভেষ্ট নকৰাটো কৰিব বিচাৰে তেতিয়াহ'লে যদি আপোনালোকে এঘণ্টা মূৰে আপোনালোকৰ 1.73 টকা মানে পাই যাব। আৰু বন্ধুসকল ডেইলি ইনকাম আপোনালোকে 26 টকাকৈ পাই যাব। সো যিহেতু মোৰ টোটেল ৰেভিনিউ 22 হৈছে। সো বন্ধুসকল মোৰ আজি এদিনে হৈছে। সো এদিনো হোৱা নাই। সো বন্ধুসকল মোৰ 22 টকা হৈছে। আৰু বন্ধুসকল এটা আপোনালোকে মজাদাৰ ইনকাম ক'ব বিচাৰে যে আপোনালোকে যদি ৰেফাৰ কৰে আপোনালোকে যদি ইনভাইট কৰে আপোনালোকৰ পেৰেণ্টক তেতিয়াহ'লে আপোনালোকে পাই যাব 5 টকাকৈ। যিহেতু মোৰ তিনিটা আপোনালোকক দেখাই দিছোঁ। যিহেতু মোৰ তিনিটা পেৰেণ্টছ আছে তো 5 টকাকৈ মই পাই গৈছোঁ। সো বন্ধুসকল মোৰ টিম ইনকাম হৈছে টোটেলি হৈছে মোৰ টিম ইনকাম 15 টকা। সো বন্ধুসকল যদি আপোনালোকে কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এইটো কৰি ল'ব। সো বন্ধুসকল আৰু আপোনালোকে উইড্ৰ কেনেকৈ কৰিব ইয়াত উইড্ৰটো ক্লিক কৰি ল'ব। সো বন্ধুসকল ইয়াত আপোনালোকে দেখা পাব যে মিনিমাম উইড্ৰ আপোনালোকক 600 টকা আৰু আপোনালোকক 24 ঘণ্টাৰ ভিতৰতে আপোনালোকক পাই যাব। সো বন্ধুসকল আপোনালোকে বেংক ডিটেইলছ আৰু কিবা দিব লাগিব। তাৰপিছত আপোনালোকে উইড্ৰ কৰিব। সো ইয়াত আপোনালোকে দেখা পাইছে যে আপোনালোকৰ বেংক নাম দিব লাগিব, ফোন নম্বৰ দিব লাগিব, বেংক নাম দিব লাগিব, IFSC কোড আৰু বেংক একাউণ্ট নাম্বাৰো দিব লাগিব। সো কেছ আউটত আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ পইচা পাই যাব। সো বেলেঞ্চ ইয়াত দিব। বেলেঞ্চ কৰি আপোনালোকৰ পইচা আহি যাব। সো বন্ধুসকল যেহেতু মোৰ এতিয়ালৈকে হোৱা নাই। সো বন্ধুসকল যদি আপোনালোকে মোৰ লাইভ প্ৰুফ চাব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত টেলিগ্ৰামটো লিংক থাকিব। সো বন্ধুসকল মই টেলিগ্ৰাম লিংকত কিছুমান এনেকুৱা এপ্লিকেশ্যন শ্বেয়াৰ কৰি থাকোঁ। সো বন্ধুসকল আপোনালোকে যদি কৰিব বিচাৰে তেতিয়াহ'লে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। সো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই। আৰু যদি আপোনালোকে কিবা বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। সো বন্ধুসকল যদি মোৰ ভিডিওটো ভাল পালে তেতিয়াহ'লে লাইক কৰিব। আৰু যদি বন্ধুসকল শেষৰ বাৰত কৈছোঁ যে মই আপোনালোকক যদি মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সো বন্ধুসকল আজিলৈ ইমানে। আকৌ নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।